বোৱাৰী মীনাক্ষী ইউটিউব চেনেলে আপোনালোকক স্বাগতম জনাইছোঁ। আজি আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজিৰ ভিডিঅ'টো হৈছে আজি মই আপোনালোকৰ মাজলৈ এটা ৰেচিপি লৈ আহিছোঁ। মই ভাবিলোঁ ৰেচিপিটো আপোনালোকৰ লগতে শ্বেয়াৰ কৰোঁ। কিনো বনাওঁ, কেনেকৈ বনাওঁ তাৰ বাবে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। আৰু ভিডিঅ'টোৰ মাজেৰে এটা কথাই কওঁ, যিসকলে মোৰ এই চেনেলটোত নতুনকৈ আহিছে তেওঁলোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব প্লিজ। আজিৰ ভিডিঅ'টো কিনো আছে ব্লগটো চাওঁ। আজিৰ ৰেচিপিটোৰ বাবে মোক লাগিব কচু 3টা, মিডিয়াম সাইজৰ আলু 2টা, পিঁয়াজ, নহৰু, আদা, জলকীয়া আৰু ইয়া মই কেঁচা ধনিয়া লোৱা নাই, পাত ধনিয়া লৈছোঁ আৰু ইয়া পিঁয়াজৰ পাত। এইখিনি মই এতিয়া ধুনীয়াকৈ কাটি ল'ম। ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাই থাকিব। আৰু লগতে লৈছোঁ ভাজি থোৱা মাছ 2 পিচ। আমি যিহেতু 2টা মানুহ, আজি 2 পিচ মাছ বনাম। এতিয়া এইখিনি ধুনীয়াকৈ কাটি ল'লোঁ। ইয়াত কচু এনেকৈ টুকুৰা টুকুৰকৈ কাটি ল'ব, সৰুকৈ কাটি ল'ব, নহ'লে কচুটো দেৰি হৈ সিজাত। আদা নহৰু চিলাই ল'লোঁ, ইয়াত আলু কাটি লৈছোঁ। এতিয়া মই আদা নহৰুখিনি ইয়াত পিচি ল'ম। এয়া ৰেডি কৰিলোঁ, আদা নহৰু কাটি ল'লোঁ। এতিয়া কি কৰোঁ চাব। এতিয়া ইয়াত আলু আৰু কচুখিনি দি লৈছোঁ। পানী দিলোঁ, বেছি পানী নহয়, অকণমান পানী দিছোঁ। দি এইখিনি এতিয়া বইল কৰি ল'ব লাগিব। আৰু ইয়াত দিছোঁ অকণমান নিমখ। দি এইখিনি এতিয়া এটা হুইচেল মাৰি ল'ব লাগিব। এতিয়া মই এইখিনি এটা হুইচেল মাৰি লওঁ। চব্জিখন হোৱাৰ পাছত লাষ্টত দিব লাগিব ইয়াত গৰম মছলা, লং, ইলাচি। মই ইয়াত থেতেলি লওঁ। এইখিনি মোৰ বইল হৈ গ'ল। ইয়াত মই 2টা হুইচেল দি লৈছোঁ। লৈ এনেকুৱা ফুটা থকা কিবা এটা তেনেকৈ দৰিয়াই দিব। পানীটো একদম যাব দিব, তেতিয়া চব্জিখন বেছি টেষ্টি হ'ব। মই এইখিনি পানীখিনি যাবইছোঁ, বাকী কামখিনি আৰম্ভ কৰোঁ। ভিডিঅ'টো চাই থাকিব। এয়া চব্জি বনাবৰ বাবে কেৰাহীটো বহাই লৈছোঁ। ইয়াত লাগিব তেজপাত 2টা, শুকান জলকীয়া 2টা আৰু গোটা জিৰা অকণমান লৈ লৈছোঁ। আৰু বাকী মছলা পিঁয়াজ এটা মিডিয়াম সাইজৰ এনেকৈ কাটি লৈছোঁ। আজি হয়তো ভিডিঅ'টো সিমান এটা ভাল নহ'ব, কাৰণ মোৰ আজি কেমেৰামেনটো নাই, মানে হাজবেণ্ড ডিউটিত গৈছে। সেইবাবে ভিডিঅ'টো অকলে কৰিব লগা হৈছে। ভিডিঅ'টো সিমান এটা ভাল নহ'ব পাৰে, তথাপিও আপোনালোকে ভিডিঅ'টো চাব দিছোঁ। আৰু ইয়াত তেল দি দিছোঁ। তেলখিনি ভালকৈ গৰম হ'ব লাগিব। তেল গৰম হৈ গৈছে। গোটা জিৰা অকণমান কাটি লোৱা পিঁয়াজখিনি দি কিনে ভালকৈ ভাজিব। ৰংচঙা মছলাবোৰ পিনে এনেকৈ উলিয়াই দিছোঁ। হাজবেণ্ডে মছলা বেছিকৈ কিনি আনি এনেকৈ টেমাত ভৰাই থৈ দিছে। জিৰা, গৰম মছলা, মিট মছলা, ৰেড চিলি এইবোৰ উলিয়াই লৈছোঁ। পিঁয়াজখিনি প্ৰায় ভজা হৈ গৈছে। এতিয়া ইয়াত দি দিছোঁ আদা নহৰু পেষ্টখিনি দি এতিয়া এইখিনি ভালকৈ লাৰি দিব। ভালকৈ ভাজা যাব লাগিব আদা নহৰু মৰালৈকে। প্ৰায় ভজা হৈ গৈছে। এতিয়া মই ইয়াত দি দিম বইল কৰি থোৱা কচু আৰু আলুখিনি। গেছটো কমাই দিব। এতিয়া কি কৰোঁ চাওক। সেইপিনে চব্জিখিনি বহাই এতিয়া মই ইয়াত চব্জি দিবৰ বাবে ইয়াত পানী গৰম হ'ব দিম। এইটো সিদিনা মিছৰ পৰা লৈছোঁ, বহুত ভাল হয়। আপোনালোকেও ল'ব পাৰে, ল'লে বহুত পটকৈ পানী গৰম হয়। এতিয়া ইয়াত আঞ্জা দিবৰ বাবে পানী গৰম হ'ব দিছোঁ। প্ৰায় 5 মিনিটমান লাৰি দিম। যিহেতু আলু আৰু কচুখিনি বইল কৰি লৈছোঁ, আমি বেছি টাইম ভাজি নল'লেও কথা নাই। এতিয়া ইয়াত বাকী মছলাখিনি দি দিম। আপোনালোকৰ সোৱাদ অনুযায়ী নিমখ দি ল'ব। হালধি দি দিলোঁ। যিখিনি ভালকৈ লাৰি দিম। দেখি কিনে এয়া 5 মিনিটতে পানী গৰম হ'লে, বেছি টাইম নালাগে। মই সকলোবোৰ বস্তু মিছৰ পৰাই লওঁ। এইটো অফ কৰি দিম। এতিয়া ইয়াত
বাকী মছলাবোৰ দি দিম। দি দিছোঁ জিৰা গুড়া 1 চামুচ, ইয়াত ধনিয়া গুড়া 1 চামুচ, মিট মছলা 1 চামুচ, এয়া ৰেড চিলি 1 চামুচ। এতিয়া এইখিনি ভালকৈ মিহলি কৰি দিব লাগিব। প্ৰায় ভজা হৈ গৈছে, কি ধুনীয়াকৈ ভজা হৈছিলে। ইয়াত অকণমান পানী দি দিম, গৰম কৰি থোৱা পানী লগাই পানী দিম বাৰু, আৰু কিন্তু যিকোনো চব্জিতে একেবাৰে পানী নিদিয়াকৈ অকণ পানী দি ভাজি ল'লে চব্জিটো টেষ্টি হয়। সেইবাবে মই এতিয়া অকণ দি লৈছোঁ। গেছটো ল' পাৱাৰত ঢাকনি মাৰি দিছোঁ 5 মিনিটমান এনেকৈ। প্ৰায় 5 মিনিটমান পাছত ঢাকনি গুচাই মই চব্জি খাই লওঁ। দেখিছেনে কি সুন্দৰ হৈছে। আপুনি ইচ্ছা কৰিলে আলু নিদিয়াকৈও বনাব পাৰে। মই আলু দিছোঁ, আপুনি আলু নিদিয়াকৈও বনাব পাৰে। আপোনালোকেও এনেকৈ ট্ৰাই কৰিবচোন। আজি ভিডিঅ' কৰা বহুত প্ৰব্লেম হৈ আছে। কেমেৰামেনো হ'ব লগা হৈছে, ইপিনে কামো কৰিব লগা হৈছে। হাজবেণ্ড নোহোৱাকৈ ভিডিঅ' কৰিবৰে নাই, আজিয়ে কৰিলোঁ। অলপ ভিডিঅ'টো বেয়া হ'ব পাৰে, আপোনালোকে মৰম দিব, কিন্তু তথাপিও অকলে সম্ভৱ নহয় দিয়কচোন কেমেৰামেন হোৱাটো। ভালকৈ ভাজি ল'ব লাগিব। অকণমান টাইম মই ঢাকন দি দিম, তাৰ পৰা একেবাৰে পানী দি দিম, মাছ দি দিম। প্ৰায় 5 মিনিটমান হৈ গ'ল। এতিয়া এইখিনি আকৌ এবাৰ চাম। মই দিয়া পানীখিনি প্ৰায় শুকাই গৈছে। এনেকৈ ভালকৈ ভাজি ল'ব। এতিয়া যিমানে বস্তুটো ভাজা যায় সিমানে টেষ্টটো আহে। এতিয়া মই ইয়াত একেবাৰে পানী ঢালি দি দিলোঁ। হৈ যাব। আমি দুটাহে মানুহ, চলিব দিম বাৰু ভালকৈ। এতিয়া এইখিনি ভালকৈ ঢাকন দি দিলোঁ। মাছ দেৰিকৈ দিম বাৰু, এইখিনিতে অকণমান সিজি লওক কচুখিনি। ঠিক এনেকৈ উতলা অৱস্থাতে মই ইয়াত দি দিম মাছটো। মাছ দিলে টেষ্ট কৰিব, আৰু এতিয়া এইখিনি ভালকৈ উতলিব দিম। প্ৰায়খিনি মোৰ হৈয়ে গৈছে, কচু আৰু আলুৰে মাছৰ আঞ্জা। দেখিছেনে কি সুন্দৰ কালাৰ আহিছে। এতিয়া ইয়াত খোৱাৰ আগে দি দিম মই যিটো গুটি লৈছিলোঁ গৰম মছলা 1 চামুচ, সেইখিনি দি দিলোঁ। এতিয়া ভালকৈ উতলাব দিম। আৰু ইয়াত দি দিম পাত ধনিয়া আৰু পিঁয়াজৰ পাতখিনি। পাত ধনিয়া আৰু পিঁয়াজৰ পাত যেতিয়া হোৱাৰ আগে দিব, তেতিয়া আঞ্জাৰ চেণ্টটো খুব ধুনীয়া ওলায়। সেইবাবে মই আজি এয়া দিছোঁ, কেঁচা ধনিয়া ব্যৱহাৰ কৰা নাই। সুন্দৰ হৈছে। আপোনালোকেও এনেকৈ বনাই চাবচোন। বনাই কেনেকুৱা লাগে মোক কমেণ্টত জনাব। এয়া মোৰ আঞ্জা ৰেডি। দেখিছেনে খাবলৈ খুব ধুনীয়া হ'ব। দেখিছে, তাকে আপোনালোকেও এনেকৈ বনাই চাব, কেনেকুৱা লাগে মোক কমেণ্টত জনাব হা। আৰু আজি ভিডিঅ'টো এয়াই আছিল। এয়া দেখিছেনে কি সুন্দৰ হৈছে। এয়া মোৰ আলু আৰু কচুৰে মাছৰ আঞ্জা ৰেডি। দেখিছেনে কি সুন্দৰ হৈছে। ভিডিঅ'টো কেনে পালে কমেণ্টত জনাব, আৰু এনেকৈ আপোনালোকেও বনাই খাই চাব কেনেকুৱা লাগে। তাক খুব ধুনীয়া চেণ্ট ওলাই আছে, কাৰণ মই যে গৰম মছলাখিনি দি দিলোঁ লাষ্ট টাইমত, সেইবাবে। এয়া খাবলৈও সঁচাকৈ বহুত ধুনীয়াই হ'ব। আপোনালোকেও মই যেনেকৈ বনাইছোঁ তেনেকৈ বনাব। বনাই কেনেকুৱা লাগে মোক কমেণ্টত জনাব। আজি ভিডিঅ'টো ইমানেই আছিল। আজিলৈ সামৰণি মাৰিছোঁ। আকৌ এটা নতুন ভিডিঅ' লৈ অতি সোনকালে লগ পাম।
বাই বাই। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আজিলৈ